সো গাইজ ইমান দিন ইমান ৰ'দ দিছে যে গৰমত মানে একদম মাটি চাওক একদম ফাটি গৈছে চাওক ইমান ৰ'দ দিছিলে মাটি একদম ফাটি গৈছে আৰু এতিয়া আল্লাহৰ তৰফৰ পৰা ৰহমতৰ বৰষুণ চাওক গাইজ বহুত ভাল লাগিছে আজি বৰষুণ পৰাৰ কাৰণে খেতি পথাৰ মানুহৰ মানে নষ্ট হৈ যোৱাৰ এটা হেৰি আছিলে এতিয়া আৰু খেতি পথাৰটো ভাল হ'ব অলপ কেইদিনমান আগতে বৰষুণটো কৰিলে আৰু অলপ ভাল হ'লহেঁতেন কিন্তু ধুমুহা দিছিলে কেইদিনমান আগত আপোনালোকে জানে ধুমুহাই একদম মানে বহুত মানুহৰ বহুত ক্ষতি কৰিছে বহুত মানুহ মৰিছে মানুহ মানে আঘাতপ্ৰাপ্ত হৈছে কিন্তু এতিয়া আজি ফাইনেলি বৰষুণ হৈছে চাওক একদম পানী জমি গৈছে ইয়াত চাওক একদম ধাৰাসাৰ বৰষুণ দি আছে বহুত ভাল লাগিছে আজি বৰষুণটো দিয়াৰ কৰাৰ কাৰণে তো আপোনালোকে ফালে যদি বৰষুণ পৰি আছে এতিয়া তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ ফালে ধুমুহাই কিমান ক্ষতি কৰিছে কমেণ্টত জনাব আমাৰ ফালে বহুত ক্ষতি কৰিছে আমাৰ দুটা গাছ ভাঙি পেলাইছে নাৰিকল গছ আৰু মধুৰিআম গছ ভাঙি পেলাইছে আমাৰ ঘৰৰ কোনো ক্ষতি হোৱা নাই বহুত মানুহৰ ঘৰ দুৱাৰ ভাঙি গৈছে ঘৰ দুৱাৰ উৰাই লৈ গৈছে বহুত মানুহ মৰিছে আঘাতপ্ৰাপ্ত হৈছে গছ পৰি আজি চাওক বহুত ভাল লাগিছে চাওক কিমান সৰু এটা আম গছ কিন্তু আজি 3 বছৰ ধৰি 3 ছিজন ধৰি আম হৈ আছে এইটোত যোৱাবাৰে হৈছে এইবাৰো হৈছে আগতো এবাৰ হৈছিলে কম হৈছিলে কিন্তু এবাৰ বহুত ফুল আহিছিলে কিন্তু ইমান কেতিয়া হেৰি হোৱা নাই বৰষুণ নোহোৱাৰ কাৰণে ইমানকেইটা টিকা নাই বাৰু কলিকেইটা ফুলকেইটা পৰি গৈছিলে ইয়াতে আছে বাৰু কেইটামান ইয়াত এইটো এটা চাব পাৰে আৰু সেইফালে আছে এইফালে নাই সেইফালে কি দেখুৱাব লাগিব আজিৰ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থকা নটিফিকেশ্যনটো অন কৰি দিব আৰু ফেচবুকত কৰা পালে প্লিজ এটা ফ'ল' কৰি দিব